সদায় দৰে গা ধুই আজিও ধূপ চাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰি দিনটো আৰম্ভ কৰিলোঁ। আলহী আহিছে, আহকচোন চাওঁ কি কি হয়। একে আলহী আমাৰ ঘৰলৈ লৈ আহিলোঁ। এইয়া গাৰ্ডেন গছ কৈ দিয়া, গাৰ্ডেন কৈ দিয়া। ক'লৈ যাম না? গাৰ্ডেন কৈ দিয়া, গাৰ্ডেন কৈ দিয়া। গাৰ্ডেনত ফুৰাই আনোগৈ। ভিতৰত ঠাণ্ডা নিচে চোতালত কিন্তু গৰম। আলহী ঘেঁহু পিচাবলৈ আনিলোঁ। দিমাগ বেয়াও, দোকান বিচাৰি বিচাৰি। বন্ধ দোকান ক'ত বিচাৰি পাবা হয়? দীক্ষা পৰিলে দোকান বিচাৰি পালা বৌ? পালা? এইখিতে 4 পাকমান ঘূৰিলোঁ। এইখিতে বন্ধ দোকানখন বিচাৰি পাবলৈ কিমান দিগদাৰ বাৰু। এতিয়া পঢ়িলতহে গম পাইছোঁ দেই। ৰুটি খাইহে ইমাজি। বন্ধ দোকান দীক্ষাই হাতুৰিয়ে খুলিব এতিয়া, হাতুৰিয়ে। আমি ঘেঁহু পিচাবলৈ আহিছোঁ। ঘেঁহু পিচাবলৈ আমি ৰুটি খামগৈ কৈ দিয়া, ৰুটি খামগৈ কৈ দিয়া। আজি ববক ৰুটি খুৱাইহে আহিম বুলি। ৰুটি খামগৈ দেই আমি। কেতিয়াকৈ আহে এতিয়া দোকান খুলিবলৈ। যেনে তেনে আৰু ঘেঁহু পেচা মেচিন পালোঁ দেই। আহা সেইটো হাতী নহয়, উট এটাহে আহিছে। উটটোকে হাতী দেখিলে বুলি উট। এইটো উট 30 টকা লৈছ। এইখিতে ঘূৰাই থৈ সেইডোখৰ ঘূৰাই থৈ দিলে। ধুনীয়াকৈ উঠিছে আৰু মুখখন চাই চাই ধুনীয়াকৈ জিভাখন দেখাই থৈ গৈছে। এনেকৈ উঠোতে সৰু ল'ৰা ছোৱালীবোৰ উঠাই যে হেৰি কৰে, 30 টকা লয়। অকণমান অকণমান ঘূৰাব আৰু। এইটো মুখা গবা উঠছোঁ, ইমান দীঘল উঠ। পাইছোঁহি আৰু ৰুম যেন তেন দেই। গাৰ্ডেন যাবলৈ পালোঁ, আনি ম'ম' খুৱাই দিছোঁহি। কেনেকুৱা লাগিছে কোৱা আকৌ? ফিডবেক মজা। আমাৰ দীক্ষা কথা অ'কে বুলি কোৱা হয়। নাইচ। অ' মানে অ'কে কৈ দিয়া। ম'ম' খাই কেনেকুৱা লাগিছে? ম'ম' খাই কেনেকুৱা লাগিছে কৈ দিয়া আকৌ। খাই লওঁ। এজনী দেখিছা নাই? এজনী উলিয়াবলৈ গৈছে বাথৰুমত। আকৌ ওলাই আহিলোঁ গধূলি, মানে ৰাতি হ'ল আৰু এতিয়া। কিনিবলৈ আহিছোঁ কৈ দিয়া আকৌ। মাছ নিবলৈ আহিছোঁ, মাংস নিবলৈ আহিছোঁ কৈ দিয়া। মাছ নিবলৈ আহিছোঁ। আলহী আজি মাছো খায় বোলে, গাহৰিও খায়। চব খাম। চব খায় একেদিনাই। কাইলৈ পৰা নাহে আৰু তাই। আৰু বহুত নালে নাহোঁ আৰু। সেইটো গধূলি পৰিৱেশ। মাছৰ জেগা পাই গ'লোহি। মাছটো লৈ ল'লোঁ। 1 কেজি ল'লোঁ। 1 কেজিত 4জনীহে উঠিলে। মানুহ 4টা, এজনী এজনী হৈ যাব। 120 টকা কেজি। ৰাস্তাতে আলহী ৰখাই লৈ মই চেম্বাৰত সোমালোঁ। দীক্ষা দৰৱ এটা ল'বলৈ আছিলে, লৈ ল'লোঁ। মাছখিনিলৈ সোমাবলৈ বেয়া লাগে যে সিহঁতক ক'লোঁ চাইডতে ৰহ, মই দৰৱটো লৈ আহোঁ। ডক্তৰৰ ওচৰত মানুহ আছিলে, মই বাহিৰতে ৰৈ দিলোঁ। দৰৱটো লৈ ওলালোঁ। আলহীলৈ মাংসটো বনাইছোঁ আৰু প্ৰথমে এইটো ব্ৰইলাৰ। তাৰপৰা মাছটো খাই গ'ল নে বৌ? তাৰপৰা গাহৰি খাব, ব্ৰইলাৰো মাছো দেই। কোনে কোনে খাই আহি যাওক। দিনটো আলহীৰ লগত লৈয়ে বজাৰ কৰি ঘূৰি ফুৰালোঁ। গোটেইখন ফুৰালোঁ, দেখালোঁ খোজকাঢ়ি কাঢ়ি। ভালেই পালে চাগে আলহীয়ে। এতিয়া আৰু ভাতকেইটা খাই লওঁ। দেখিছেনে ৰাতি 12টা বাজিবলৈ হ'ল, এতিয়াহে ভাত খাবলৈ পাইছোঁ আলহীৰ লগত। ভালেই লাগে আলহী আহিলে। ইহঁতৰ আকৌ হাঁহি দেখিছেনে খাবলৈ পায় ফ্ৰীতে। বাই বাই।